শিৱৰাত্ৰি ভগৱান মহাদেৱৰ মহান উৎসৱ। কিন্তু আপুনি জানেনে এই শিৱৰাত্ৰিৰ দিনাখন আমি কিমান শিৱ ভক্তসকলে ভাং গ্ৰহণ কৰোঁ আৰু আমি কিয় ভাং গ্ৰহণ কৰোঁ আৰু শিৱ ভগৱানেনো সেই দিনাখন কিয় ভাং খাইছিল? ই কেৱল এটা পৰম্পৰা নে ইয়াৰ পিছত আছে কোনো গভীৰ ধৰ্মীয় আৰু ঐতিহাসিক কাৰণ? আজিৰ এই ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম শিৱৰাত্ৰিত ভাং খোৱাৰ গুপ্ত ৰহস্য, ধৰ্মীয় বিশ্বাস আৰু ইয়াৰ আধ্যাত্মিক গুৰুত্ব। কিন্তু তাৰ মাজতে আপোনালোকক জনাব বিচাৰিম শিৱ ভগৱানেনো কিয় ভাং গ্ৰহণ কৰিছিল। তেনেহ'লে বন্ধুসকল, যদি আপোনালোকে এই ইণ্টাৰেষ্টিং ভিডিঅ'টো যদি শেষলৈকে চায় তেতিয়াহ'লে জানিব পাৰিব যে শিৱৰাত্ৰিত শিৱ ভগৱানে কিয় ভাং গ্ৰহণ কৰিছিলে। নমস্কাৰ, মই ভাৰ্গৱ শৰ্মা আপোনালোকলৈ লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'। যদি মোৰ ভিডিঅ' আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। শিৱৰাত্ৰিত ভাং খোৱাৰ কাৰণ ধৰ্মীয় আৰু ঐতিহাসিক বিশ্বাসৰ সৈতে জড়িত। ইয়াৰ কিছুমান প্ৰধান কাৰণ হৈছে ধৰ্মীয় বিশ্বাস, ধ্যান আৰু আধ্যাত্মিকতা, পৰম্পৰা আৰু সংস্কৃতি, শাৰীৰিক উপকাৰিতা। হিন্দু ধৰ্মীয় গ্ৰন্থ অনুসৰি ভাং হৈছে মহাদেৱ শিৱৰ প্ৰিয় বস্তু। কোৱা হয় যে শিৱ ভগৱানে সমুদ্ৰ মন্থনৰ সময়ত হলাহল বিষ পান কৰিছিল, যাৰ প্ৰভাৱ কমাবলৈ ভাং গ্ৰহণ কৰিছিল। সেইকাৰণে বহু শিৱ ভক্তই ভাঙক আৰ্চনা আৰু প্ৰসাদৰ অংশ হিচাপে এই শিৱৰাত্ৰিৰ দিনাখন ব্যৱহাৰ কৰে। কিন্তু শিৱ ভগৱানে সমুদ্ৰ মন্থনৰ সময়ত হলাহল বিষ কিয় খাইছিল সেই কথাটো যদি আমি জানিব চেষ্টা কৰোঁ, দেৱতা আৰু অসুৰসকলে একেলগে সমুদ্ৰ মন্থন কৰিছিল। মন্থনৰ ফলত বহু মূল্যৱান বস্তু ওলাই আহিছিল, কিন্তু তাৰে ভিতৰত আছিল হলাহল বিষ, যিয়ে সমগ্ৰ বিশ্ব ধ্বংস কৰিব পাৰে। সমস্ত দেৱতা আৰু অসুৰসকলে আতংকিত হৈ পৰিছিল। তেতিয়া কোনেও এই বিষ গ্ৰহণ কৰাৰ সাহস নাছিল। সেই সময়তে ভগৱান শিৱই নিজে আগবাঢ়ি আহি ক'লে যে মই বিষ গ্ৰহণ কৰিম। তেওঁ গোটেই বিষখিনি কি কৰিলে, গলত থৈ দিলে, যাৰ ফলত তেওঁ গলটো নীলা হৈ পৰিল আৰু তেওঁ তেতিয়া নীলকণ্ঠ নামেৰে প্ৰসিদ্ধ হৈ গ'ল। কিন্তু এই বিষৰ প্ৰভাৱ শিৱ ভগৱানৰ দেহত তীব্ৰ হৈ পৰিছিল। তেওঁ এই যন্ত্ৰণা কমাবৰ বাবে দেৱী পাৰ্বতীয়ে অন্যান্য দেৱতা আৰু গন্ধৰ্বসকলে সকলোৱে লগ লাগি ভাং মিশ্ৰিত পানীয় প্ৰদান কৰিছিল, যিয়ে শিৱ ভগৱানক শান্তি আৰু শীতলতা আনে। সেই দিনাৰ পৰা ভাঙক ভগৱান শিৱৰ প্ৰিয় বস্তু হিচাপে গণ্য কৰা হৈছিল আৰু শিৱৰাত্ৰিৰ দিনা ভক্তসকলে ইয়াক গ্ৰহণ কৰে ভগৱান শিৱৰ আশীৰ্বাদ হিচাপে। ভাং গ্ৰহণে আধ্যাত্মিকতা চেতনা বৃদ্ধি কৰে বুলি কোৱা হয়। শিৱ ভক্তসকলে এক শান্ত আৰু নিৰ্ভাৰ অনুভৱ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত যদি আমি পৰম্পৰা বা সংস্কৃতি হিচাপে চাবলৈ যাওঁ, বিশেষকৈ বেনাৰস, মথুৰা, কাশ্মীৰ আৰু অসমৰ কিছুমান অংশত শিৱৰাত্ৰিৰ দিনা ভাং খোৱাৰ এটা পৰম্পৰা আছে। কিছুমান ঠাইত কি হয়, ভাঙক শিৱৰ প্ৰসাদ হিচাপে সকলোৱে গ্ৰহণ কৰে আৰু সকলোৱে সেইদিনা খাবলৈ আৰম্ভ কৰে। ভাঙক আয়ুৰ্বেদত কিছু ঔষধি গুণ থকা বুলি কোৱা হৈছিল। ভাঙে কি কৰে, আপোনাৰ যিটো শৰীৰৰ উত্তাপ সেইটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে।